Good morning everyone. একদম ভিডিঅ'ৰ প্ৰথমতে সকলোকে উইশ কৰিছোঁ এ ভেৰি একেলগে কোৱা কি হেপী দুৰ্গা পূজা আৰু আজি হৈছে মহা অষ্টমী আৰু মোৰ ফালৰ পৰা আৰু ভাইটিৰ ফালৰ পৰা সকলোকে মহা অষ্টমীৰ বহুত শুভেচ্ছা থাকিল। এতিয়া আপোনালোকে ভাবিছে নিশ্চয় একচুৱেলি টাইম কিমান হৈছে জানে? এতিয়া হৈছে জাষ্ট 5:45 ৰাতিপুৱা। ইমান ৰাতিপুৱাই মই ভাইটিক উঠাই ক'ত লৈ আহিছোঁ ক'বা নেকি? শেৱালি ফুল আনিবলৈ। হয়, আমি আহিছোঁ শেৱালি ফুল ল'বলৈ আৰু অলপমান পূজাৰ বাবে ফুল বিচাৰিবলৈ। বলক এই ৰাতিপুৱাৰ আমাৰ গাঁৱৰ চিনখিনি কেনেকুৱা হয় আপোনালোকক অকণমান দেখাওঁ। এইখন হৈছে আমাৰ ঘৰৰ ওচৰৰ LP স্কুল। আমি আৰু এতিয়া বেছি দূৰলৈকে নাযাওঁ যিহেতু দেৰিয়ে হৈ গ'ল। ইমান ভাবিছিলোঁ ৰাতিপুৱাই অলপ গাঁৱৰ ফালে যাম, আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিম, কিন্তু নাই, আমি নোৱাৰিলোঁ সোনকালে উঠিব। এতিয়া প্ৰায়ভাগ মানুহ ওলাই গৈছে বাহিৰত আৰু লেটো হৈ গ'ল, চ' বেছি দূৰলৈকে নাই যোৱা। এইখিনি আমাৰ ঘৰৰ ফালে সোমাই অহা মেইন ৰাস্তাটো হয় আৰু এইখন হৈছে LP স্কুল আৰু এনেকুৱা হৈছে আমাৰ ৰাস্তাটো। আৰু বেচেৰাৰ টোপনি লাগিয়ে আছে এতিয়াও। নাই ফুল অলমষ্ট ৰাতিপুৱাতে সকলোৱে উঠি লৈয়ে গ'ল। আমি ওলাই আহোঁতে দেৰিয়ে হ'ল আচলতে, কেতিয়াও ৰাতিপুৱা নুঠোৱে ন। এইখিনিয়ে বহুত ৰাতিপুৱা আমাৰ কাৰণে ন। পাৰিছা তুমি জপিওৱা। বেচেৰাক টোপনিৰ পৰা উঠাই ফুল চিঙাত লগাই দিছোঁ। খং উঠিছে নেকি? ইফালে চাই কোৱা। এয়া চাওক আমাৰ অৱস্থা, কি ধুনীয়াকৈ ভিতৰত শেৱালি ফুলবোৰ পৰি আছে। আনো লাগিছে কিন্তু তালা মাৰা, আৰু ইমান ৰাতিপুৱাই জগাব ইচ্ছা নাই। চাওক ইমান ধুনীয়াকৈ। বেচেৰাত ইমান ইচ্ছা শেৱালি ফুল লৈ যোৱাৰ, ইমানবাৰ শেৱালি ফুলৰ প্ৰতি মুখ ধাৰ, তলেদি হাত মাৰি দিছে যিকেইটা পাইছে। কেইটা পাইছা? ট্ৰাই আৰু পাবা। আৰু একচুৱেলি এইডাল গছডাল এইটো চাইডে একদমেই নাই পৰা, চব সিফালে পৰিছে, ইয়াতে নায়েই, মাত্ৰ 2-3টামানহে আছে। ইমান ধুনীয়াকৈ ছানৰাইজ ভিউ আজি আমি বোধহয় বহুত বছৰ পিছত দেখিছোঁ। একচুৱেলি ৰাতিপুৱাতো নুঠোৱে, আৰু আগৰ কথা বেলেগ আছিল, যেতিয়া অফলাইন এক্সামছ হৈছিল ৰাতিপুৱা উঠি পঢ়িছিলোঁ। এতিয়াতো অনলাইন এক্সামছ, ৰাতিপুৱা পঢ়াৰ মেলো নাই। চ' ভাল লাগিছে আজি বহুত দিন পিছত ফুল তোলাৰ বাহানাত হ'লেও ৰাতিপুৱাৰ চিনটো এটলিষ্ট দেখিলোঁ। এয়া চাওক, ফাইনেলি মিছন কমপ্লিট। অলপমান হ'লেও শেৱালি ফুল পালোঁ, ভাল লাগিল মনটো। ফাইনেলি হৈ গ'ল, আমি ফুল চুল ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰ। চ' ফাইনেলি আমি আহিলোঁ ঘৰ ফুল তুলি। বেছি নাপালোঁ, যিখিনি পালোঁ সেইখিনিৰে হ'ব, কাৰণ আমাৰ ঘৰতো অলপমান আছে। আৰু এতিয়া বাহিৰত গৈছিলোঁ, চ' ভালকৈ ইমান ভালকৈ কথাবিলাক কোৱা নাই। এতিয়া আকৌ এবাৰ আপোনালোকক ভালকৈ উইচ কৰিছোঁ। উইচ ইউ আ ভেৰি হেপী দুৰ্গা পূজা আৰু আজি মহা অষ্টমীৰ বহুত শুভেচ্ছা থাকিল। মা দুৰ্গাই যেন সকলোৰে মংগল কৰে আৰু সকলোৰে যেন দিনবোৰ ভালে কুশলে পাৰ হয়। আৰু আজি আমি এই ব্লগটো ইমান ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ, গোটেই দিনটো কণ্টিনিউ হ'ব ন? ক'ত যাম কোৱা? ইয়াৰ পিছত আমি পূজা দিব যাম আমাৰ ওচৰৰ মন্দিৰ এটাত, আৰু সন্ধিয়া আমি পূজা চাব যাম। তো আমি য'ত যাওঁ যিমানখিনি পাৰোঁ গোটেই দিনটো আপোনালোককো লগত লৈ যাব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আমাৰ জাৰ্ণিটো চাই, আজি অষ্টমীৰ দিনা আমি কেনেকৈ চেলিব্ৰেট কৰোঁ। গতিকে এই ফাৰ্ষ্টতে ইমান কথা কৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আপোনালোকক আকৌ এবাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ কলিতা চিবলিংছলৈ। আৰু যোনে অলৰেডি আমাৰ ভিডিঅ'জবোৰ চাই আৰু আমাৰ ফেমিলি মেম্বাৰ হয়, আমাৰ ছাবস্ক্ৰাইবাৰ্ছ হয়, সকলোকে দিলছে থেংক ইউ। আৰু যিসকলে নতুনকৈ আমাৰ ভিডিঅ'জ চাই আছে আপোনালোকক ৱেলকাম জনাইছোঁ আমাৰ ভিডিঅ'জ চাব। আৰু যদি ভাল লাগে যোৱাৰ আগতে কি কৰি যাব? লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যাব আমাৰ চেনেলটো। মেইনলি সেইটো ক'ব খুজিছিলোঁ, ছাবস্ক্ৰাইব কৰি যাব। সি ঠিকে কৈছে, যদি ভিডিঅ'জবোৰ ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰি যাব। গতিকে আজিৰ দিনটোত কি কৰোঁ, সন্ধিয়া ক'ত ওলাই যাওঁ, চাই থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাব। টিল দেন বাই বাই। হাই, চ' ব্লগটো এৰিছিলোঁ আমি কেইটাত? আই থিংক 6:37 মানত। আৰু এতিয়া টাইম হৈছে কিমান? অলমষ্ট 12টা বাজিব হ'লে 5 মিনিটছ আছে। এতিয়া আমি যাব ওলাইছোঁ অঞ্জলি দিব, লগতে পূজা দিব আমাৰ ওচৰৰে বজাৰত, ঢালিগাঁও বজাৰত পূজাথলীত। আৰু তুমি তলত কিয় থিয় দি আছা? তোমাক কেনেকুৱা চাপৰ লাগিছে? সি একদম ৰেডি
কুৰ্তা চুৰ্তা পিন্ধি ধুনীয়াকৈ ময়ো আজি পূজা বুলি শাৰী চাৰী পিন্ধি ৰেডি। চ' এতিয়া আমি যাম আৰু আপোনালোকক লগত লৈ যাম অবভিয়াছলি। আৰু তাতে গৈ কিনেতো বহুত মাইক চাইক বাজিব জানেই পূজাৰ কথা মেলাৰ কথা। চ' তাতে গৈ বেছি এটা ব্লগিং কৰিব নোৱাৰিম। বাছ তাৰে কেনেকৈ কিদৰে তাতে পূজা অৰ্চনা চলিছে আৰু দেৱী মাৰ মানে গোটেইখিনি বস্তু আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ ওচৰত দেখুৱাব চেষ্টা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰি কিনে শেষৰলৈকে চাই থাকক। আপোনালোকক ডাইৰেক্ট লগ পাইছোঁ ক'ত লগ পাইছোঁ? মন্দিৰত। অ'কে দেন কিপ ৱাচিং। পিলপিলি ধুতি মন্দিৰলৈকে যাই আছোঁ। মাৰ পূৰা মিচিক মাছা খাহি লগতে ভাইটি কি ক'বা কোৱা, কিবা ক'বা? আজিও লেট কৰিলোঁ নেকি ব্লগ কৰা ধান্দাতে? আজিও লেট হ'ল, 12টা বাজিল। মাৰ বেয়া খং উঠি আছে, কৈছে আজি মই একো নকওঁ বুলি ব্লগত। বহুত খং উঠি আছে। এনেকৈ সাজি কাচি এনেকৈ পিলপিলিত যোৱা মজাই বেলেগ না মাইনা? কেনেকুৱা তোমাৰ ফিলিংছ? তোমাকো চাই আছে চবে ব্লগত। আমি আহি পালোঁ, বজাৰৰ মাজত হয় মন্দিৰটো। ইয়াতে মোৰ ভইচ একদম নাহিব, যিখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক। ভগৱতী দেৱী স্থিতি বিনাশানাং শক্তিভূতে সনাতনী গুণশ্রয়ী। চাইকেলে ভগৱতী দেৱী শ্ৰী শ্ৰী দুৰ্গাময়ী স্বাহা। চাওক ৰাইজ, একদম ভালকৈ একোৱে কেপচাৰ কৰিব নোৱাৰিলোঁ আৰু মোৰ মাতটো চাগে একো ভালকৈ নাহিব। ভাইটি কৈ আছে একো শুনা নাযাব, বহুত বেছি ভিৰ হৈছে। একচুৱেলি যোৱা বছৰ কোনেও এনেকৈ ওলাই আহিব পৰা নাছিলে। চ' এইবাৰ মানুহ বহুত সমাগম হৈছে। এইফালে দি আছে খিচিৰি আৰু মানুহে ভিৰ কৰিছে ইয়াত খিচিৰি খাবলৈ। আৰু আমাৰ ভাইজান বঢ়িয়াকৈ বহি গৈছে খিচাৰি খাব। কেনে গৰমত? অঁ ভাইটি কেনে লাগিছে গৰমত? মজা। আৰু তুমি কি ক'বা? তুমিতো এইবাৰ নকওঁ বুলি আহিছা একদম। অঁ খুৰী টেষ্টি না? ফাইনেলি আমি আহি পালোঁ ঘৰ। আৰু মোৰ লগত ভাইটি নাই, এজনী মোৰ ভণ্টি হয়, আমাৰ ঘৰৰ ওচৰতে থাকে আৰু মোৰ নিজৰ ভণ্টিৰ নিচিনা। মাইনা হাই কৈ দিয়া। চ' ভাইটি নাই, সি ড্ৰেছ চেছ চেঞ্জ কৰি ডাইৰেক্ট বিচনা। আমি বহুত বেছি টায়াৰ্ড, আগৰ ক্লিপছবোৰত দেখিছে বহুত বেছি ভিৰ হৈ আছিল। চ' আহি পালোঁ ঘৰ। ইহঁতে খিচাৰি আৰু মই খোৱা নাই, বাকী চবে খিচাৰি খালে পূৰা ঠিকছে। মই খোৱা নাই কাৰণ মই সন্ধিয়া আকৌ পূজা দিব যাম। চ' মোৰ গোটেই দিন আজি ফাষ্টিং। আৰু এতিয়া বিশেষ একো কথা নাপাতো, একদম অৱস্থা বেয়া দেখিছেয়ে। আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ ইভিনিং, যেতিয়া আমি পেণ্ডেলছবোৰ চাব যাম। আৰু তেতিয়ালৈকে চবে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বাই বাই। হাই ৱেলকাম বেক। আমি ক'ত যাব ওলাইছোঁ এতিয়া? পূজা চাব। আৰু এতিয়া টাইম হৈছে অলমষ্ট 7। আমি ৰেডি একদম, মা আৰু পাপা ৰেডি হৈ আছে। আৰু এতিয়া আমি যাম পূজা চাব। পূজা চাব। আমাৰ ইফালে দাংতলা বুলি কয়, এইটো এৰিয়াত ভালেকেইখন পূজা হয়। পিছে এইবাৰ এনেকুৱা পৰিস্থিতিত নাজানো কিমান দূৰ কেনেকুৱা কি হৈছে, গৈ পালেহে গম পাম। তো তাতেতো আমি বেছি কথা ক'ব নোৱাৰিম ন, ইমান চাউণ্ড বাজি থাকিব। গতিকে যিখিনি পাৰোঁ তাৰে পৰা আমি চিনছ কেপচাৰ কৰি আনিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতু আমি ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰোঁতেই কৈছোঁ আজি গোটেই দিনটো আমি কেনেকৈ পাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' বেছি কথা নকওঁ, তাতে যাই লৈ কিনে আপোনালোকক দেখাই আছোঁ। আমি একদম ফাৰ্ষ্ট টু লাষ্ট গোটেইকেইখন পূজা মণ্ডপ নেদেখালেও বেষ্ট কেইখন দেখাম। ফাৰ্ষ্টখন দেখাম অবভিয়াছলি, এণ্ড লাষ্টখন দেখাম। আৰু যোনকেইখন একদম বেষ্ট হয় সেইকেইখন দেখাম। চ' আমাৰ ভিডিঅ'টো কি কৰিব, লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব। হয়, একদম শেষৰলৈকে চাই থাকক। এতিয়া আমি যাওঁ আৰু আপোনালোকক ডাইৰেক্ট লগ পাম ক'ত? কোৱা ক'ত? মণ্ডপত। য়েছ, কিপ ৱাচিং।
এইখন আন এখন বহুত ধুনীয়া মণ্ডপ চাওক লাইটিং বহুত ধুনীয়া কৰিছে একদম আহি আহি শেষৰ পেণ্ডেল পালোঁ কিয় এনেকুৱা মোৰ বনাইছা আন্ধাৰপুৰ সেইফালে একদম কথা ক'ব পৰা নাই একদম বহুত বেছি শব্দ হৈ আছে প্লাছ গান বাজি আছে এইটো একদম লাষ্ট এণ্ড ফাইনেল মণ্ডপ হয় যিমানটা আমি চালোঁ গোটেইকেইটাই কেপচাৰ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিব বহুত ধুনীয়াকৈ বনাইছে এইবিলাক চ' ফাইনেলি আহি পালোঁ ঘৰ একদম বহুত বেছি টায়াৰ্ড আহি জলদি জলদি ড্ৰেছ চেঞ্জ কৰিলোঁ ক্লজিং লোৱাৰ কথা পাহৰি গৈছিলোঁ দেন ছাডেনলি মন পৰিলে ক্লজিঙে লোৱা নাই আকৌ আহি গ'লোঁ ক্লজিং ল'ব চ' কোৱা কেনেকুৱা আছিল দিনটো আজি বহুত টায়াৰ্ড ৰাতিপুৱা উঠিলোঁ ইমান সোনকালে পূজাৰ কাৰণে ফুল চুল আনিলোঁ গোটেই দিনটো এনেকৈ গ'ল আকৌ এতিয়া পূজা চাব গ'লোঁ এতিয়াও মোৰ শেষ হোৱা নাই আকৌ এতিয়া মই জলদি জলদি যাব লাগে সন্ধি পূজা দিবৰ কাৰণে মই গোটেই দিনটো আজি ব্ৰত ৰাখিছিলোঁ চ' সিও যাব মোৰ লগত আমি আৰু তাহাঁতে বহুত ৰাতি হৈ যাব 12টা বাজি পাৰ হৈ যাব তেতিয়ালৈকে আৰু ক্লজিং ল'ব নাথাকোঁ ইয়াতে আজি ব্লগটো এণ্ড কৰোঁ শেষত এইটোৱে ক'ম গোটেই দিনটো বহুত বেছি ভাগৰ লাগিল তথাপিও তাৰে মাজতে ব্লগিং কৰিব ট্ৰাই কৰিলোঁ মানে পেণ্ডেল চাব যাতে ইমান নোৱাৰিলোঁ ন বহুত মানে গান চান চলি আছিল চ' কথা ক'ব নোৱাৰিলোঁ যি নহওক যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে কি কৰিব কোৱা লাইক কৰিব কমেণ্ট কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে ভিডিঅ'বোৰ তেনেহ'লে শ্বেয়াৰ কৰি দিব হয় এইখিনিয়ে কওঁ আৰু ইয়াতে আজি ব্লগটো এণ্ড কৰোঁ তেতিয়ালৈকে চবে ভালে থাকক কুশলে থাকক বাই বাই এণ্ড টেক কেয়াৰ